এই মন্দিৰটোৰ এই গছজোপাৰ বহুত এটা মহত্ব আছে আৰু এফালে দেখিছে মোৰ চেণ্ডেলযোৰ কেনেকৈ পেলাই দিলে ই তো এনেকৈ নহয় প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ ব্লগটো বলক হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আৰু আজি হৈছে 1 জানুৱাৰী বছৰৰ প্ৰথম দিন সেইবাবে ভাবিছোঁ যে মন্দিৰৰ পৰা এপাক আহোঁগৈ চাকি বন্তি এগছ দি আহোঁগৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ওলাই আহিছোঁ এতিয়া বৰ্তমান মন্দিৰলৈ বুলি ঘৰৰ পৰা তো বলক আৰু এইফালে এইকেইটাই বাই বাই দিছে বলক এতিয়া মন্দিৰ পাইছোঁহি আৰু মন্দিৰৰ সন্মুখতে মই ষ্টাৰ্ট কৰিছোঁ ব্লগটো বৰ্তমান এতিয়া সেই টাৰ্ণিংটো ল'লেই আৰু মন্দিৰৰ ৰাস্তা পাই যাম আৰু এই মন্দিৰটোৰ নাম মই এবাৰ কৈ দিছোঁ আপোনালোকক এই মন্দিৰটোৰ নাম হৈছে ভূতনাথ মন্দিৰ ইয়াতে মন্দিৰতে আহি আপোনালোকে ইয়াত পাৰ্কিং কৰিব পাৰে গাড়ী পাৰ্ক কৰিবলৈ ভালেমানখিনি জেগা ইয়াত দিয়া আছে আৰু যদি বাইক চাইক আনে স্কুটি তেতিয়াহ'লে এনেকৈ চিধা লৈ যাব পাৰে এই মন্দিৰটোলৈ তো বলক মই এতিয়া চিধাই লৈ যাম এইফালেদি বলক এই মন্দিৰটো সম্পূৰ্ণ এনেকৈ পথাৰ জেগাত আছে দুইফালে এনেকৈ পথাৰ আৰু পুখুৰী চুখুৰীও খান্দি থোৱা আছে মন্দিৰৰ তো বলক আৰু এইফালে ওপৰত দেখিছে এডাল লাইনৰ তাঁৰডাল পাৰ হৈ গৈছে ইয়াদি বৰ্তমান আমি আহি পাই গ'লোঁ সেই মন্দিৰ আৰু এইফালে ত্ৰিদীপে চাকি বস্তুখিনি যা যোগাৰ কৰিছে চাকি দিবলৈ আৰু এইফালে এইটো হৈছে মন্দিৰৰ গেট আৰু ইয়াতে চেণ্ডেল জোতা যিবোৰ আছে এইবোৰ খুলি লওঁ ইয়াত বলক ইয়াত আপোনালোকে আহিলেও ইয়াত খুলিব পাৰে চেণ্ডেল জোতা আৰু মই এইফালে এনেকৈ খুলি ল'লোঁ আৰু খুলি লৈ দেখিছে ত্ৰিদীপে কি কৰি আছে ওপৰতে জাবৰ দি আছে যাতে চুৰি নহয় এনেকৈ আপোনালোকেও থ'ব পাৰে ওপৰত এনেকৈ জাবৰ জোথৰ দি ইয়াত দেখিছে আৰু এইফালে মন্দিৰৰ ভিতৰত এটা কলপাৰ দিয়া আছে ইয়াত আপোনালোকে আহিলে পানী দুনি এনেকৈ ছটিয়াব পাৰে ইয়াত গাত ছটিয়াব পাৰে আৰু এনেকৈ ভৰি চৰিবিলাক আমিও এনেকৈ ধুই ল'লোঁ ধুই লৈ পেলাই এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ ব'লক আৰু প্ৰথমতে মই আপোনাৰ মন্দিৰৰ বাহিৰ ছাইডটো এবাৰ দেখুৱাই দিওঁ এইফালে দেখিছে শিৱ বাবা আছে এনেকৈ এইফালে এইটো ছাইডতে বাহিৰৰ এইটো ছাইড আৰু ইয়াত এজোপা গছ আছে এই গছজোপাৰ বহুতখিনি মহত্ব আছে সেই গছজোপা মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ ব'লক এইজোপা দেখিছে গছ মই এবাৰ সম্পূৰ্ণ ভিউটো এবাৰ দেখুৱাই দিওঁ আৰু সেই মন্দিৰটোৰ পৰা ওলাই আমি এনেকৈ আহি গ'লোঁ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি আৰু এইফালে মৃত্যুঞ্জয় মন্দিৰত আজি 1 তাৰিখ বুলি মানুহ চাওক কিমান ভিৰেই বহুত হৈ আছে দেখিছে মানুহ তো ব'লক মৃত্যুঞ্জয় মন্দিৰৰ এবাৰ ভিতৰৰ পৰা আহোঁগৈ আৰু মন্দিৰৰ পৰা আহি এনেকৈ মৃত্যুঞ্জয় মন্দিৰৰ ওচৰতে এনেকৈ চাহ খাবলৈ বুলি হোটেল এখনত সোমালোঁ আৰু এনেকৈ তিনিওটাই চাহ খোৱাত ব্যস্ত তো ইমানতে এই ব্লগটো সামৰণি মাৰিছোঁ আৰু যদি ব্লগটো চাই অলপমান ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ